নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ফেক্টছ অফ ৱৰ্ল্ডলৈ। আজি আমি ভিডিঅ'টোত মাধৱদেৱৰ জীৱনীৰ বিষয়ে আলোচনা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাধৱদেৱ আছিলে নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধানিষ্য। লগতে তেওঁ আছিলে কবি, গায়ক, গীতিকাৰ, নাট্যকাৰ আৰু অনুবাদক। মাধৱদেৱৰ জন্ম হৈছিলে লেটেকুপুখুৰী নামৰ ঠাইত ১৪৮৯ চনত জেঠ মাহৰ অমাৱস্যা তিথিত। তেওঁৰ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মনোৰমা আই। মাধৱদেৱে তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভণি বান্দুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ তলত আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰতে তাত তেওঁ ভাগৱত, পুৰাণ আদি বিভিন্ন সংস্কৃত শাস্ত্ৰৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিলে। বান্দুকাত মাধৱদেৱে তেওঁৰ পিতৃৰ সৈতে থাকিছিল আৰু পিতৃৰ মৃত্যুৰ পিছত তেওঁ যেতিয়া মাক ফণি থকা ঠাইলৈ ঘূৰি আহি আছিলে, তেতিয়া বাটতে তেওঁ মাকৰ বেমাৰ হোৱা বুলি শুনিছিল। মাধৱদেৱে তেতিয়া দুৰ্গাদেৱীৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিছিল আৰু এহাল পঠা ছাগলী দুৰ্গাদেৱীলৈ বলি দিবলৈ মনস্থ কৰিছিল। আৰু আচৰিতভাৱে তেতিয়া মাধৱদেৱে ঘৰলৈ আহি তেওঁৰ মাকক সুস্থ হোৱা দেখা পাইছিলে। মাধৱদেৱে তেওঁৰ কথা মৰ্মে এহাল পঠা ছাগলী দুৰ্গাদেৱীলৈ দিবলৈ তেওঁৰ ভনীজোৱাই ৰামদাসক দায়িত্ব দিছিলে। কিন্তু ৰামদাস আছিলে শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ বিশ্বাস ৰখা এজন ব্যক্তি। সেয়ে ৰামদাসে ছাগলী বিচাৰিব দিয়া কথাত অমান্তি হৈছিল আৰু তেতিয়া মাধৱদেৱে তেওঁক ককৰ্থনা কৰিছিলে। তাৰ পাছত ৰামদাসে মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ গৈছিল। সেই সময়ত শংকৰদেৱ মাজুলীৰ ধোৱাহাটা বেলগুৰিত সত্ৰ পাতি আছিল আৰু ইয়াতেই শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যুক্তি তৰ্ক চলিছিল। মাধৱদেৱে শাক্ত ধৰ্মৰ পক্ষত থাকি যুক্তি আগবঢ়াইছিলে আৰু শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ পক্ষত থাকি। শাক্ত ধৰ্মত বলি বিধান আদি কাৰ্যত বিশ্বাস কৰা হয়, কিন্তু বৈষ্ণৱ ধৰ্মত এইবোৰ কাৰ্য বিশ্বাস কৰা নহয়। শংকৰদেৱে যুক্তি তৰ্কত মাৰ্শাস্ত্ৰৰ প্ৰমাণ দাঙি ধৰিছিল আৰু মাধৱদেৱে প্ৰভৃতি মাৰ্শাস্ত্ৰৰ প্ৰমাণ। এনেদৰে মাধৱদেৱ আৰু শংকৰদেৱ দুয়োৰে মাজত এক প্ৰবল যুক্তি তৰ্ক চলি আছিল। পিছত শংকৰদেৱে শ্ৰীমদ ভাগৱতৰ এষাৰি শ্লোক মাতি যুক্তি তৰ্কত জয় কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰে পৰা মাধৱদেৱে শংকৰদেৱক নিজৰ গুৰু মানি লৈছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত হোৱা এই মিলনটোক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। ইয়াৰ পিছত মাধৱদেৱ শংকৰদেৱৰ একান্ত শিষ্য হৈ পৰে আৰু গোটেই জীৱন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত উচৰ্গা কৰে। শংকৰদেৱৰ আদৰ্শ আৰু প্ৰেৰণাৰে নিজৰ প্ৰতিভা আৰু পৰম ভক্তিপৰায়ণতাৰে সাহিত্য সৃষ্টিত জড়িত হৈছিল। তেওঁৰ সাহিত্যসমূহৰ বেছিভাগতে শ্ৰীকৃষ্ণৰ লীলা আৰু বাৎসল্য ৰূপ দেখা পোৱা যায়। ৰচনা ৰীতি অনুসৰি মাধৱদেৱৰ ৰচনাক চাৰিটা ভাগত ভগাব পাৰি: আখ্যানমূলক, য'ত আছে আদিকাণ্ড, ৰামায়ণ, ৰাজসূয় কাব্য; তত্ত্বমূলক, য'ত আছে নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা; নাট, চৰধৰা, পিম্পুৰা গুচোৱা, ভজন বিহাৰ, দধি মথন, অৰ্জুন ভঞ্জন, ভূমি লেটোৱা; গীত, বৰগীত আৰু ভটিমা। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা এক শ্ৰেণীৰ শ্ৰুতি নাট। অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ আনকেইখন নাটক ঝুমুৰা বুলি কোৱা হয়। মাধৱদেৱৰ আন এক সৃষ্টি হ'ল ভটিমা। গুৰু ভটিমা তেওঁৰ এক সাৰ্থক সৃষ্টি। মাধৱদেৱৰ আন এক অনুপম সৃষ্টি হ'ল নামঘোষা, যাক হেজাৰী ঘোষা নামেৰেও জনা যায়। অসমীয়া সমাজৰ এই গুৰুজনাৰ মৃত্যু হয় ১৫৯৬ চনত কোচবিহাৰত। ভিডিঅ'টো আজিৰ বাবে এইখিনিয়ে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেই বিষয়ে তলত কমেণ্ট কৰি নিশ্চয় জনাব। লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।